কৰো আপোনালোকে নিশ্চয় ভালে আছে। আপোনালোকে হয়তো সকলোৱে জানে যে আমাৰ অসমত এটা ধুমুহা উঠিছে, সেইটো হ'ল যে সকলো মানুহৰ একাউণ্টত কিন্তু 2000 টকা সোমাই আছে আৰু কিছুমানৰ সোমোৱা নাই, যে মানে তেওঁলোকে এপ্লাই কৰা নাই। আৰু এই টকাটো কিয় সোমাইছে আপোনালোকে হয়তো বহুতে জানে আৰু বহুতে নাজানে। এইটো হ'ল এগ্ৰিকালচাৰৰ পৰা দিয়া হৈছে, মানে ভাৰত চৰকাৰৰ পৰা এইটো এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে প্ৰতি বছৰতে এজন কৃষকক 6000 টকা দিয়া হ'ব। 3টা কিস্তি 2000 4 মাহ পিছে 6000 টকা দিয়া হ'ব। সেই টকাৰে আপুনি আপোনাৰ খেতিৰ বাবে বীজ বা সাৰ পানী কিনিব পাৰে। তো বন্ধুসকল, যদি আপুনি ইয়াৰ বাবে এপ্লাই কৰা নাই, আপুনি কেনেকৈ এপ্লাই কৰিব, মই আজি আপোনালোকক সেই বিষয়ে দেখুৱাই দিম। আপুনি জাষ্ট আপোনাৰ মোবাইলৰ সহায়তে কিন্তু এপ্লাই কৰিব পাৰিব। তাৰ বাবে আপোনাৰ কি প্ৰয়োজন হ'ব মই প্ৰথমতে আপোনালোকক কৈ দিছোঁ। আপোনাৰ প্ৰয়োজন হ'ব আপোনাৰ মাটিৰ পাট্টা নাম্বাৰ, ডাক নাম্বাৰ আৰু আপোনাৰ নামত ভোটাৰ ID কাৰ্ড থাকিব লাগিব আৰু আপোনাৰ ফটো এক কপি লাগিব। আৰু কেনেকৈ এপ্লাই কৰিব মই আপোনালোকক দেখুৱাই দিছোঁ। তো বন্ধুসকল, আপোনালোকে কি কৰিব, আপোনাৰ মোবাইল আৰু আপোনালোকে কিন্তু জাষ্ট মোবাইলতে কৰিব পাৰিব। তো আপুনি কি কৰিব, আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। অপেন কৰি আপুনি জাষ্ট সাৰ্চ কৰিব আসাম এগ্ৰিকালচাৰ বুলি। আপোনালোকে লিখিব assam.agriculture.in বুলি লিখি জাষ্ট সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ প্ৰথম যেটো লিংক আহিছে www.assamagriculture.in, ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ লগে লগে বন্ধুসকল, আমাৰ সন্মুখত এনেকুৱা পেজ অপেন হৈ আহিব। এইটো হ'ল হোম পেজ। তো আপোনালোকে কি কৰিব, ওপৰফালে যেটো 3 ডট আছে ইয়াতে ক্লিক কৰি 3 ডটত ক্লিক কৰি আপোনালোকে স্ক্ৰল ডাউন হৈ আহি ইয়াতে ডেস্কটপ সাইটত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ লগে লগে পেজটো আকৌ লোডিং হৈ আহিব। লোডিং হোৱাৰ লগে লগে আমাৰ সন্মুখত এনেকুৱা পেজ অপেন হৈ আহিব। ইয়াতে চাওক, ক্লিক কৰাৰ লগে লগে ফাৰ্মাৰ এপ্লিকেশ্যন এটা অপশ্যন পাই যাব। ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইটো চাইড চাওক ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। তো ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আমাৰ সন্মুখত পেজটো অপেন হ'ব। ইয়াতে চাওক এক্সিষ্টিং ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আৰু হ'ল নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। আমি কি কৰিব লাগিব, নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব লাগিব। তো ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ নাম, এপ্লিকেশ্যন টাইপ এইবিলাক ফিল আপ কৰিব লাগিব। তো প্ৰথমতে ইয়াতে নামটো মই বহাই আছোঁ। নামটো দিয়াৰ পিছত বন্ধুসকল, দ্বিতীয় যেটো আছে টাইপ, এপ্লিকেশ্যন টাইপ, ইয়াতে আপোনালোকে ক্লিক কৰি ইণ্ডিভিজুৱেল ক্লিক কৰি দিব। তাৰপিছত আছে এপ্লিকেশ্যন কেটেগৰী। ইয়াতে আপোনালোকে ক্লিক কৰি ইয়াৰ পৰা আপুনি যেটো টাইপৰ খেতি কৰি আছে সেইটো দিব লাগিব। ইয়াতে মিডিয়াম ফাৰ্মাৰ 2 to 10 ত ক্লিক কৰি দিম মই। তাৰপিছত আহি গ'ল আমাৰ ইয়াতে। আৰু এটা কথা মন ৰাখিব, এইটো যিবিলাক ৰঙা ৰঙা চিক্ৰ আছে এইবিলাক কিন্তু আপুনি মাষ্ট বি ফিল আপ কৰিব লাগিব। তো এপ্লিকেশ্যন ছ'চিয়েল ষ্টেটাছত ক্লিক কৰিব লাগিব। ইয়াতে জেনেৰেল, OBC যেটো আছে আপোনাৰ মুঠতে আপুনি ইয়াতে বহাই দিব লাগিব। তাৰপিছত জেণ্ডাৰটো বহাই দিব লাগিব। অতি সহজ বন্ধুসকল, আপোনালোকে সকলোৱে পাৰিব। তাৰপিছত ইয়াতে আছে গাৰ্জেন নেম, ছান অফ বা ডটাৰ অফ বা ৱাইফ অফ, আপুনি যেটো হয় ইয়াতে দিব। মই যিহেতু ছান অফ, মোৰ দেউতাকৰ নাম ইয়াতে দিম। তো ইয়াতে মোৰ দেউতাকৰ নাম মই বহাই দি আছোঁ। তাৰপিছত আহি গ'ল দেউতাকৰ নাম বহাই দিয়াৰ পিছতে আছে এডুকেশ্যন কোৱালিফিকেশ্যন দিবলৈ দিছে। আপুনি দিবও পাৰে, নিদিলেও হ'ব। তো এডুকেশ্যন কোৱালিফিকেশ্যন বহাই দিয়াৰ পিছত ইয়াতে তাৰপিছত খুজিছে ইমেইল ID। ইমেইল ID কিন্তু মাষ্ট বি আপোনাৰ লাগিবই। তাৰপিছত বন্ধুসকল, ইয়াতে আপোনাৰ আহি গ'ল আপুনি বছৰত কিমান টকা ইনকাম কৰে সেইখিনি ইয়াতে বহাবলৈ দিছে। তাৰপিছত আপোনাৰ পান কাৰ্ড নাম্বাৰ আপুনি দিব পাৰে, ৰেচন কাৰ্ড নাম্বাৰ, প্ৰথমত আছে ৰেচন কাৰ্ড নাম্বাৰ, পান কাৰ্ড নাম্বাৰ, আধাৰ নাম্বাৰ, এইখিনি দিলেও হ'ব, নিদিলেও হ'ব। তাৰপিছত আছে আপোনাৰ ড্ৰাইভিং লাইচেন্স নাম্বাৰ, আপুনি এইটো দিলেও হ'ব, নিদিলেও হ'ব। কিন্তু আপোনাৰ যিটো ইলেকশ্যন ভোটাৰ ID নাম্বাৰ এইটো কিন্তু আপুনি দিবই লাগিব, মাষ্ট বি এইটো লাগিবই, নহ'লে কিন্তু আপোনাৰ নহয়। তো মই ইয়াতে ভোটাৰ ID নাম্বাৰটো বহাই দি আছোঁ। তো ভোটাৰ IDটো বহাই দিয়াৰ পিছত ইয়াতে ডেট অফ বাৰ্থ বা এজটো আপুনি ইয়াতে বহাই দিব লাগিব। তো ইয়াতে মই মোৰ ডেট অফ বাৰ্থটো বহাই দি আছোঁ। তো বন্ধুসকল, তাৰপিছত ইয়াৰ পৰা আপোনালোকে কি কৰিব লাগিব, আপলোড ইয়ৰ ভোটাৰ ID ইমেজটো ইয়াতে ক্লিক কৰি ইমেজটো ভোটাৰ IDৰ ইমেজটো কিন্তু ইয়াতে আপলোড কৰিব লাগিব। তাৰপিছত বন্ধুসকল, ইয়াৰ পৰা চাওক প্ৰফাইল পিকচাৰটো আপলোড কৰিব লাগিব। তাৰপিছত আহি গ'ল আমাৰ এড্ৰেছ ইনফৰমেশ্যন। ইয়াতে আমাৰ এড্ৰেছ ইনফৰমেশ্যন চিলেক্ট কৰিব লাগিব। তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। তাৰপিছত আহি গ'ল ব্লক চিলেক্ট কৰিব লাগিব।
তাৰপিছত আহি গ'ল ইণ্টাৰ চাৰ্কেল নেম। তো আপোনালোকৰ চাৰ্কেল নেমটো বহাই দিব লাগিব। তাৰপিছত আহি গ'ল অডিঅ' চাৰ্কেল। তাৰপিছত আহি গ'ল ইয়াতে পঞ্চায়ত। পঞ্চায়ত বহাই দিয়াৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ ভিলেজটো চিলেক্ট কৰিব লাগিব। তাৰপিছত ভিলেজ, পঞ্চায়ত, হাউচ নাম্বাৰ আৰু আপোনাৰ লোকেলিটি, পিনক'ড, তাৰপিছত লাগিব ফোন নাম্বাৰ আপুনি বহাই। তাৰপিছত ইয়াতে চাওক বেংক ইনফৰমেশ্যন, ইয়াতে আপোনাৰ বেংকৰ নাম দিব লাগিব। তাৰপিছত বেংকৰ এড্ৰেছ দি দিলে হ'ল। তাৰপিছত ইয়াতে বেংকৰ এড্ৰেছ, মাইক্ৰ' কোড, তাৰপিছত আপোনাৰ IFSC কোড এইটো 100% দিব আৰু একাউণ্ট টাইপ দিব আৰু একাউণ্ট নাম্বাৰ দি ইয়াতে। তাৰপিছত আহি গ'ল ইয়াতে আদাৰ্ছ ইনফৰমেশ্যন, ইয়াতে ৰিলিজন চিলেক্ট কৰিব লাগিব। তো আপুনি যিটো হয় ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আছে ফেমিলি ইকো ষ্টেটাছ। তো ইয়াতে ক্লিক কৰি আপুনি কেনেকুৱা আপোনাৰ APL BPL যিটো আছে সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে ইয়াতে ডাক নাম্বাৰ আৰু পাট্টা নাম্বাৰ বহাই দিব লাগিব। কেপচাৰ কোডটো এই বাকচত বহাই আপোনালোকে ছাবমিট বটনত ক্লিক কৰিব লাগিব। এইটো ছাবমিট বটন দেখিবলৈ পাইছে, ইয়াতে ক্লিক কৰিব লাগিব। তো মই ইয়াতে কেপচাৰ কোডটো বহাই দি আছোঁ। এইখিনি বহাৰ পিছত বন্ধুসকল এইটো ছাবমিট বটন পাই যাব। আপোনালোকে ছাবমিটত ক্লিক কৰি দিব লাগিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে লোডিং হ'ব। ছাবমিটত ক্লিক কৰাৰ পিছত লোডিং হৈ আমাৰ সন্মুখত ঠিক এনেকুৱা আহিব। তো ইয়াতে আছে পে ডিটেইলছ। ইয়াৰ পৰা আপুনি কি কৰিব লাগিব, 10 এটা কিন্তু পে'মেণ্ট কৰিব লাগিব। তাৰপিছতে আপোনাৰ কামখিনি 100% হৈ যাব। তো ইয়াতে কি কৰিব লাগিব, এইটো চাওক পে এমাউণ্ট 10 rupees দেখুৱাইছে। তাৰপিছত ইয়াতে কি কৰিব লাগিব, ইয়াতে চাওক মানে ছাবমিট অপশ্যন এটা আছে, ইয়াতে পে অপশ্যন এটা আছে, ইয়াতে ক্লিক কৰিব লাগিব। তো ক্লিক কৰাৰ লগে লগে আমাৰ সন্মুখত ঠিক এনেকুৱা অপশ্যন এটা আহিব। অপশ্যন অহাৰ লগে লগে পে উইথ অপশ্যনত ক্লিক কৰি আপুনি যিটো বেংকৰ সহায়ত মানে পে'মেণ্ট কৰিব বিচাৰে, মই ইয়াতে নেট বেংকিঙত কৰিম, কিয়নো মোৰ HDFC কোনো ধৰণৰ এনেকুৱা বেংক নাই, সেইকাৰণে মই ইয়াতে নেট বেংকিং ব্যৱহাৰ কৰিম। তো নেট বেংকিঙত ক্লিক কৰিলোঁ। তো তাৰপিছত ইয়াতে বেংক চিলেক্ট কৰিব দিছে, আপুনি কোনটো বেংকৰ পৰা কৰিব। আপোনাৰ বেংকটো চিলেক্ট কৰি তাৰপিছত ইয়াতে আপুনি বেংকটো চিলেক্ট কৰি তাৰপিছত ইয়াতে পে নাওত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আমাৰ সন্মুখত ঠিক এনেকুৱা অপশ্যন আহিব। ইয়াতে যিহেতু আমাৰ ID আৰু পাছৱৰ্ডটো দিব লাগিব, তো ইয়াতে মই স্কিপ কৰি ৰাখিম। তাৰপিছত কি কৰিব লাগিব, এই লগইন অপশ্যনত ক্লিক কৰি দিব লাগিব। তাৰপিছত বন্ধুসকল ঠিক আমাৰ সন্মুখত এনেকুৱা অপশ্যন আহিব। অহাৰ পিছত আমি ইয়াতে কনফাৰ্ম কৰিব লাগিব। ইয়াতে চাওক ফিজ এমাউণ্ট 10 টকা, ৰেফাৰেঞ্চ কোড আৰু এৱাৰ্ড আহিছে। তো এমাউণ্ট ৱৰ্ড আহিছে, ইয়াতে আমি কনফাৰ্মত ক্লিক কৰি দিব লাগিব। কনফাৰ্মত ক্লিক কৰাৰ লগে লগে আমাৰ মোবাইলত এটা OTP আহিব। তাৰপিছত আকৌ এটা কনফাৰ্ম ইয়াতে কৰিব লাগিব। কনফাৰ্মত ক্লিক কৰাৰ লগে লগে আমাৰ মোবাইলত এটা OTP আহিব। এই OTPটো ইয়াতে বহাই কনফাৰ্মত ক্লিক কৰিব লাগিব। কনফাৰ্মত ক্লিক কৰি দিলোঁ। ইয়াতে আমাৰ পৰা 10 টকা এটা কিন্তু কাট খাই গ'ল। এতিয়া আপোনাৰ এইটো আমাৰ ৰিচিপ্ট আহি গ'ল। এতিয়া আমাৰ সন্মুখত ৰিচিপ্ট জেনেৰেশ্যন হৈ আহিব। বন্ধুসকল আপোনালোকে নিশ্চয় দেখিবলৈ পাব। তো ইয়াৰ পিছত আমি কি কৰিব লাগিব, এইটো চাওক প্ৰিণ্ট অপশ্যন এটা আহি গৈছে, ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এইটো আমি ইয়াতে প্ৰিণ্ট কৰি ৰাখিব নোৱাৰিম, যিহেতু মই মোবাইলৰ সহায়ত কৰি আছোঁ। তো ইয়াতে মই কি কৰিম, এইটো যিটো অপশ্যন আহিছে এই অপশ্যনত ক্লিক কৰি মই এইটো ছেভ কৰি ৰাখিব পাৰিম। ইয়াতে মোৰ ছেভ হৈ যাব। ইয়াতে ডাউনলোড অপশ্যনত ক্লিক কৰিম, ইয়াতে এই ছেভ অপশ্যন আহিছে, ইয়াতে ছেভ কৰি ৰাখিম। এইটো মোৰ কিন্তু ইয়াতে ছেভ হৈ গ'ল। তো কৰিব পাৰিব। তো বন্ধুসকল আশা কৰোঁ আপোনালোকে নিশ্চয় ভালদৰে বুজি পাইছে আৰু আপুনিও কিন্তু আপোনাৰ মোবাইলৰ হয়তো আপুনি নিজেও এনেকৈ এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰি দিয়ক আপোনাৰ সকলো বন্ধু বান্ধৱীলৈ, আৰু লগতে এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো বন্ধুসকল আপোনালোকৰ কাৰণে মই প্ৰতিদিন এনেকুৱা হেল্পফুল ভিডিঅ' সদায় লৈ আহি থাকোঁ। তো বন্ধুসকল আজিলৈ মানে এখন লগ পাম নতুন ভিডিঅ'লৈ, তেতিয়ালৈ জয় আই অসম।